কি কৰিছা? প্ৰিপাৰেচন চলি আছে এতিয়া দেখুৱাই আছোঁ ঠিক আছে ঠিক আছে তো দিছ ইয়াৰ একদম ধামাকা বাৰ্থডে ছাৰপ্ৰাইজ বাৰ্থডে কাৰ মাধুৰী গগৈ মানে আমাৰ ভণ্টি আৰু আপোনালোকৰ মৰমৰ কণ্ঠশিল্পী টাউলিং বৰটাৱে খ্যাত মাধুৰী গগৈৰ আজি জন্মদিনৰ 12টা বজাৰ আগৰ প্ৰিপাৰেশ্যনখিনি এইখিনি মাধুৰী গগৈৰ বৌ এইপিনে বৌ বহুত কষ্ট কৰিছে বিচাৰি আৰু মই দাদা নৱজ্যোতি গগৈ নমস্কাৰ তো বাৰ্থডেৰ আগে আগে মানে 12টা বজাৰ যিটো প্ৰি চেলিব্ৰেশ্যন মানে 12টাৰ আগত ৰাতি 12টাত চেলিব্ৰেশ্যন কৰা এইখিনি এইখিনি চেলিব্ৰেশ্যন মানে কৰিবৰ কাৰণে এইখিনি এটা জোন বনাইছে এটা কেকটো থাকিব মম এয়া মম আৰু এই মনে মনে কৰি আছে কাৰণ মাধুৰী গগৈ সেইটো ৰুমত আছে আমি সেইটো ৰুমত আছোঁ প্ৰিপাৰেশ্যন চলাই আছোঁ মনে মনে আৰু লগত চাপ দিছে মানে মোৰ মা এতিয়া সেইটো ৰুমত ফিটিং দি আছে ভণ্টিক নাহিবলৈ একো নাই আজি 12টা বজাত একদম ধামাকা বাৰ্থডে হ'ব মানে প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন কৰিম আপোনালোকক দেখুৱাম সম্পূৰ্ণ আৰু এতিয়া আমাৰ এইখিনি সম্পূৰ্ণ কৰি তোলা হৈছে কেনেকুৱা লাগিছে জনাবচোন মই বেক কেমেৰা দি দেখুৱাই আছোঁ তো আজি বেছি দেৰি নকৰি পিনে বেলেগ কথা নকৈ পিনে এটা ধুনীয়া বাৰ্থডে ছাৰপ্ৰাইজ পাৰ্টি দেখুৱাবলৈ গৈ আছোঁ মোৰ ভণ্টি মাধুৰী গগৈ আপোনালোকৰ মৰমৰ কণ্ঠশিল্পী মাধুৰী গগৈৰ যি নহওক শুভেচ্ছা দিব তাইক মৰম দিব আৰু কমেণ্টত জনাব ৰাতি 12টা বজাৰ বাৰ্থডেখনৰ পাছতো মই কালি কি হ'ব আমাৰ ঘৰত নাম মানে বাৰ্থডেৰ কাৰণে বিশেষ অহাকালিলৈ কি হ'ব বাৰ্থডেৰ কাৰণে বিশেষ মই সম্পূৰ্ণ এই ব্লগটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু কি হ'ব গোটেই দিনটো ৰাতিলৈকে অহাকালিৰ ৰাতিলৈকে কি হ'ব মই সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম এই বছৰ প্ৰথম মাধুৰী গগৈৰ বৌয়েকে প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ আগভাগ লৈছে আৰু গোটেইখিনি সম্পূৰ্ণ তেওঁৱে কৰিছে আৰু তোমাক সেইটো কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ থাকিবই লাগিব সহায় কৰিবই লাগিব তো যি নহওক আমি দুজনে লগাইছোঁ তো বহুত মানে এটা ছাৰপ্ৰাইজ হ'বলৈ গৈছে মই দেখুৱাম বাৰু ৰাতি 12টা বজাত কিন্তু এতিয়া ঘড়ীত বাজিছে 10:30 বাজিছে খাই বৈ ধুনীয়াকৈ খোৱাৰ সময়ত এটা ছাৰপ্ৰাইজ পাৰ্টি এৰেঞ্জ কৰিছোঁ দেখুৱাবলৈ গৈ আছোঁ আৰু বেছি দেৰি নকৰি পিনে ভিডিঅ'ত কি হ'ব দেখুৱাবলৈ গৈ আছোঁ তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আহক আমাৰ আয়োজনৰ আজি মাধুৰী গগৈ মুখ্য আকৰ্ষণ উপস্থিত বহুত ভাল লাগিছে ৰাতি 12টা বাজি গ'ল আৰু ইমান ধুনীয়া ছাৰপ্ৰাইজ দাদা বৈ দিছে ৰিয়েলি ভেৰি হেপী ভাল লাগিছে নে দেউতা মা মোৰ ইফালে সকলোৰে আমি এৰেঞ্জমেণ্টত আজি এটা নাইটৰ 12টা বজাৰ ধুনীয়া এটা বাৰ্থডে এৰেঞ্জমেণ্ট ইমান ধুনীয়াকৈ এৰেঞ্জ কৰিছে আৰু কেকটো ৰেড ভেলভেট কেক আৰু পাইনাপল কেক মোৰ ফেভৰেট হয় আৰু ফুল এৰেঞ্জ হৈছিলে দুখ দিও আৰু সংগীতৰ জীৱন বহুত ধুনীয়াকৈ আগুৱাই যাওক ভগৱানৰ থাকিলে নতুন গান একদম খুব ধুনীয়া গান কেইটামান আহি আছে আপোনালোকে চাবলৈ পাব মাধুৰী গগৈ অফিচিয়েল ইউটিউবত আমার তাক মাই কিছু মন থেকে আমার 12টা বজার নিশা 12টা বজার বিহু ডান্স
হৈ গ'ল আজি আমাৰ 12টা নিশাৰ 12টা বজাত প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন খুব ধুনীয়াকৈ হৈ গ'ল একদম ধামাকাদাৰ একদম ধুনীয়াকৈ হৈ গ'ল মা ভণ্টি দেউতা লগতে মোৰ সহধৰ্মিনী খুব কোৱাচোন কোৱা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ভাল লাগিছে সাৰপ্ৰাইজ দি ভাল লাগিছে অ'কে ঠিক আছে অনুভৱ নতুনকৈ বৌ আহিছে গতিকে ইমান ধুনীয়া সাৰপ্ৰাইজ পালোঁ দাদা মা দেউতা সকলোৱে একেলগে দিছে মা আহা তুমি বহুত বেছি ভাল লাগিছে আৰু কি ক'ম ইয়াতকৈ সুখ কি লাগে এয়াই আচলতে প্ৰকৃত সুখ য়েছ ডেফিনেটলি বহুত ধুনীয়া কথা কৈছে ভণ্টি আৰু ভণ্টিক মই যেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ মানুহক কৈছিলোঁ যে আপোনালোকৰ মৰমৰ কণ্ঠশিল্পী মাধুৰী গগৈ টাউলিং পৰ্দাৰ ক্ষত মাধুৰী গগৈ তো টাউলিং পৰ্দাটো এফাকি গাই শুনাব লাগে ৰাইজক লগতে যিসকলে ভিডিঅ'টো চাই আছে আপোনালোকলৈ বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে প্ৰযুক্তি গগৈ অফিচিয়েল ইউটিউবত বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকে আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিছে বহুত বহুত ধন্যবাদ আৰু যিসকলে আজি নতুনকৈ এই চেনেলটোত আহি ভিডিঅ' চাই আছে আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই আপোনালোকক কথা দিছোঁ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দাদাই আপোনালোকৰ বাবে লৈ আহিব গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে নাই এতিয়াই ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো কি কৰিব টেং টেং প্ৰেছ কৰি দিব আজি বাৰ্থডে গাৰ্ল হেপী বাৰ্থডে মৰ্ণিং হেপী বাৰ্থডে হেপী वाला বাৰ্থডে টু মি আৰু এইয়া আমাৰ আজি নাৰায়ণ বিষ্ণুপাঠ এখন হ'ব এখেত আমাৰ দেও সোনকালে উঠিলোঁ আজি উঠি পিনে পূজাত বহিম অলপ পাছত ভণ্টিৰ জন্মদিন উপলক্ষে দেও আপোনাৰ কি খবৰ বহুত দিনৰ পাছত পালোঁ আশীৰ্বাদ কৰিব আৰু সকলোকে আশীৰ্বাদ দিব ধন্যবাদ বাৰ্থডে উপলক্ষে বা জন্মদিন উপলক্ষে ভণ্টিয়ে আশীৰ্বাদ লৈছে মা দেউতাৰ পৰা ৰুমত পূজা কৰিছে তেওঁ ओम मलय सलसं भूतं देवानां पुष्टिवर्धनं सर्वमंगल सिद्धार्थं सिंधुनिनाहं सन्दनिनलिपिम्यहानि परासु भजत भद्रं तन्नाशुभं कंदत फरहन्ति पुरुषस्परि एवानु दुर्बेनु व्रतनु सहस्रं सतिश्वासं रत्नकल्पतलङ्गं परशुं दिगमरविति हस्तं प्रसन्नं पद्मासनं समस्तं रत्नवसनं निश्चत्त विश्वविजं निखिलभयहरं पंच भक्तरतिनेत्रं ओम नमः शिवाय नमः हस्ताय वै नमः नमः त्रिशूल हस्ताय এতিয়া পূজা চলি আছে বিষ্ণুপাঠ আমি সকলোৱে শুনি আছোঁ পূজাত দিবলৈ কইনছ শুনি আছোঁ এতিয়া এইকেইটা নম বিষ্ণু আৰু সন্মুখত দিয়া পানী ওম অপবিত্ৰ স্তবসন্ত অংইতি বীজং অংইতি শক্তি শ্রী মহাবিষ্ণুপ্রীত এ জপে সবিনিয়োগ ওম বাসুদেব পরং ব্রহ্মেতি শতকীতাঙ্গ দবলয় লসৎ পাল্প অরোধরাং শ্রীং সরি ভূষং সুবৈক্ষং জয় উত্তম রিয়ন अस्मत् সংসকং সিদ্ধি ভবতু মে জগৎ কুচল সমস্ত মঙ্গল ভগবান মঙ্গল পদম ভাগ্য প্রাপ্তি ধন্যবাদ সে জগৎ পৰিয়াল বৰ্গ সমানে তো আজি হৈ গ'ল আমাৰ পূজা সম্পন্ন ধুনীয়াকৈ সুন্দৰভাৱে হৈ গ'ল পূজা আমাৰ কৃষ্ণ পূজা তো আজি যোৱাকালি ৰাতি 12টা বজাৰ পৰা বাৰ্থডে চলি আছে আজি দিনটো চলিলে আৰু এতিয়া লাষ্ট বাৰ্থডেৰ যিটো পাৰ্টি আমি দেখুৱাবলৈ গৈ আছোঁ ক'ত গৈ আছোঁ পিছফালে আছে ভণ্টি বাৰ্থডে গাৰ্ল মাধুৰী গগৈ ইভিনিং পাৰ্টিলৈকে গৈ আছোঁ নাজানো ক'ত নিয়ে গৈ আছোঁ আমি বাটাৰস্কচ ল'লোঁ ইয়াতে প্ৰাইম বেকছত কেক গিফ্ট দিছে ইফালে আৰু ভণ্টিক চুজ কৰিব দিলোঁ ভণ্টিয়ে চুজ কৰিলে বাটাৰস্কচ ভণ্টিক ধুনীয়া ৰেষ্টুৰেণ্টত পাই গ'লোঁ আমি মাধুৰী গগৈ বাৰ্থডে গাৰ্ল এইপিনে ধৰম পত্নী ব্যস্ত কেক ওলাই আছে হেপী বাৰ্থডে চিজ থেংক ইউ সাউথ আফ্ৰিকাৰ পৰাও তোমাক ফেচবুকত খুব ধুনীয়াকৈ ফটো আপলোড কৰিছে ধুনীয়া লাগিছে মা বহি আছে
birthday to me. Happy birthday to you. Happy birthday, happy birthday, happy birthday, dear Monty. Happy birthday, cake khai dia. Happy birthday, cake khai dia. Moi khai diu. Birat tasty cake है, खाए बहुत tasty लगी से. Hamaka khana. Manchurian, chili chicken, itu chili fish. और दो plain rice और रता आही আছে fried rice. Fried rice ahi ase. देखो ऐसो आही আছে. अच्छा आजा. এইটো হ'ল Fried rice. ফ্ৰাইড ৰাইচ বেষ্ট ফ্ৰাইড ৰাইচ আমাৰ ডিনাৰ এইখিনিতে সমাপ্ত এতিয়া বৰ্তমান ভণ্টিও দেখাই আছে দেখালে তো মোৰটো সমাপ্ত হৈ গ'ল যি নহওক আজিৰ দিনটো খুব সুন্দৰকৈ গ'ল যোৱাকালি ৰাতি নিশা 12 বজাৰ পৰা আজি গোটেই দিনটো বাৰ্থডে পূৰা বাৰ্থডে লাগি থাকিলে গাত এতিয়ালৈকে এতিয়া ষ্টিল কেইটা হৈছে 10টা হৈছে আমি ছাৰ্ভেত আছোঁ এতিয়া বৰ্তমান খাই বৈ আছোঁ ধুনীয়াকৈ বাৰ্থডে উদযাপন কৰিলোঁ ৰাতি নিশা 12 বজাত প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন অকণমান সৰুকৈ কৰিলোঁ অনুপস্থিতিয়াকৈ কৰিলোঁ আৰু ছেকেণ্ড আজি ধুনীয়াকৈ দিনটো আমি বিষ্ণুপাঠ মানে বিষ্ণু পূজা কৰিছিলোঁ ঘৰত ধুনীয়াকৈ হৈ গ'ল তাৰপিছত আহিলোঁ আমি ছাৰ্ভে ষ্ট্ৰীটত এখন সুন্দৰ ৰেষ্টুৰেণ্টত ভণ্টি কিনিব লাগিলে আজি দিনটো বহুত বেছি ভাল লাগিল আৰু ভাল লগাৰ ক্ৰেডিট বস্তু নৱজ্যোতি গগৈ থেংক ইউ বহুত চেষ্টা কৰিছে একদম দিনটো স্পেচিয়েল ফিল কৰাবলৈ মোক আৰু স্পেচিয়েল ফিল হৈছেও বেচাৰা বহুবাৰ বজাৰত দৌৰিছে ইফালে গৈছে মিঠাই 3বাৰ 4বাৰমান আনিছে নেকি বৌ নমা তাৰপিছত পূজাৰ সমস্ত বজাৰ সকলো বস্তু দাদাই আনিছে চ' বহুত বেছি ভাল লাগিল থেংক ইউ ভেৰি মাছ 22 চন খুব সুন্দৰকৈ বাৰ্থডে হিট আৰু ধুনীয়াকৈ গ'ল বুলি মই আশা কৰিছোঁ ভণ্টিও খুব এনজয় কৰিছে আমি সকলোৱে এনজয় কৰিছোঁ যি নহওক সুন্দৰকৈ ভণ্টিৰ জীৱনটো আগুৱাই যাওক সংগীত জীৱন সুন্দৰকৈ আগুৱাই যাওক বহুতে ফেচবুক হওক ইনষ্টাগ্ৰাম হওক ইউটিউব তাৰপাছত হোৱাটছএপ সকলোতে সুন্দৰকৈ ভণ্টিক শুভেচ্ছা দিছে মোৰ ভণ্টিৰে হওক সুন্দৰকৈ শুভেচ্ছা দিছে তাৰপিছত চাউথ আফ্ৰিকাৰ পৰা খুব সুন্দৰকৈ মোৰ বন্ধু দুগৰাকীয়ে ভণ্টিলে শুভেচ্ছা প্ৰেৰণ কৰিছে লগতে ফটো টেক কৰি পিনে খুব সুন্দৰ বহুত ভাল লাগিছে তো যি নহওক আজিৰ দিনটো খুব ভালকৈ গ'ল আৰু আপোনালোকেও চাগে আশা কৰোঁ ব্লগটো চাই এনজয় কৰিব আৰু আনি আছোঁ সুন্দৰ ভিডিঅ' আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ